TSK মোৰে চহৰ বৰগুৰি পৰা টকৰাতলি খেজুগুৰি পৰা থানা চাৰিআলি গোটেই ৰাতি আমি ঘূৰি নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমাৰ মোৰ আমাৰ সকলোৰে ইউটিউব চেনেল হিচাপ নিকাছলৈ। কোনো দেৰি নকৰিবলৈ ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু আজি এটা ফকতীয়া অকাত থকা ল'ৰা হিচাপ নিকাচ কৰোঁগৈ। বন্ধুসকল, তোমালোকে থাম্বনেইলখন চাই কিনে গম পালাই চাগে আজি কাৰ ওপৰত কথা পাতিম। অকাত শুনি কাণৰ পৰা লৈ গোটেই পকিয়ে গৈছে আৰু চব খাবলৈ নাহিবিহে বুলি পকা বস্তু পায়। বস্তু খাইছো ইয়াত চাইৰ টেঙা চৰিয়া হিচাপে খাইছো। নীলাজীহঁত তহঁতৰ অকাত আছে অকল উলোটা কমেণ্ট মাৰি থাকি তেনেই ডাঙৰ বস্তুটো খাইছে সি। টেঙা খাই অকাত দেখাইছ। আহিবি কেতিয়াবা আমাৰ তিনিচুকীয়া ফালে। টেঙা যে গছ এনেকৈ যে গছৰ হিচাপে নহয় ভৰাই দিম মুখত, বুজিলি? টেঙা খাই সি অকাত দেখা। মোৰ অকাত আছে সেইকাৰণে মই ডাঙৰ মুৰ্গীও খাওঁ। যোৱাকালি নহয় আজিৰ পৰা 3 দিনমানৰ আগত মই এটা মুৰ্গী খাইছিলোঁ। তাত বোলে মোক কৈছে এইটো বোলে মুৰ্গীটো শালিকা পোৱালিৰ সমান ওজন নাই। আজি চাই ল। শুন, অকাত থকা ল'ৰা, তোৰ বহুত অকাত আছে। ঠিক আছে, তোৰ বহুত অকাত আছে, মই মানিছোঁ। তোৰ অকাত যে তোৰ নিজৰ লগত থবি, দৰকাৰ হ'লে ভৰাই ল'বি ক'ৰবাত। ঠিক আছে। আৰু কি এই হাঁহ নে কুকুৰাটো কি হৈ ধৰিবই পৰা নাই, শালিকা পোৱালিয়ে হ'ব পাৰে। এইটো খাই কিনে অকাত দেখাইছ। আহিবি আমাৰ ঘৰৰ ফালে, গঁৰালত যদি ভৰাই থওঁ নহয় গোটেই ৰাতিটোৰ ভিতৰত তোক খাই আদায় কৰি দিব। সেই শালিকা পোৱালিটো দেখা, সেই অকাত দেখাবলৈ আহিছে। এই অকাত থকা কিছুমান কথাবোৰ কওঁ নহয়, কিছুমান যে সাধাৰণ মানুহৰ জীৱনত বহুত বেছি প্ৰভাৱ পৰিব পাৰে, বুজিছ নাই? কথা অকণ চাই চিতি কবি। ঠিক আছে বাৰু, তোৰ বোলে বহুত বেছি অকাত আছে। ঠিক আছে, মই মানিছোঁ। তই আমাৰ চানিবাই যোনটো ললিপপ খাই এইটো খাব পাৰিবি তই পাৰিবি কচোন? তই অকাত আছে কাৰণে এয়া কণী খাই আছো, নিজৰ কণী। নীলাজীহঁত ভালকে চাই ল, তহঁতৰ কণী খাবলৈ যোৱা নাই, কিন্তু মই নিজৰ কণী। এই অকাতটো কিন্তু যে এইটো অকাত অকলে মোৰ নাই, মোৰ কি গোটেই অসমবাসীৰে নাই চাগে নিজৰ। সেইটো খোৱা তোৰ আছে কাৰণে তই খাইছ ন। খা, চুবাই খা, এনেকে তেনেকে মন তেনেকে খা। এই কথাটো মই একোৱে নকওঁ, এনেকুৱা অকাত তোৰে থাকিব। অসমৰ বুঢ়াটোৱে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে নহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা। 1 ছেকেণ্ড ৰচনীখিনি ঠিক কৰি লওঁ। ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো যোনে নতুনকৈ চাই আছে নহয়, প্লিজ তোমালোকক কৈছোঁ, এইটো অকলে মোৰ নিজৰ চেনেল নহয়, এইটো তোমালোকৰো হয়, মোৰো হয়, তোমাৰ মোৰ আমাৰ। ঠিক আছে, তোমালোকে নিজৰ চেনেল বুলি ভাবি লাইক কৰা, ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। আজিলৈ নমস্কাৰ।